পৰীক্ষা দিবি দেই গোখানি একদম প্ৰথমে পঢ়াবোৰ কৰি ল'বি তাৰপাছত নোৱাৰাবোৰ পিছলৈকে থৈ দিবি পিছত ভাবি কৰিবি আজি চাইন্স আছে কিন্তু একদম ভালকৈ অংকবিলাকো ভালকৈ কৰিবি যা ভালকৈ পৰীক্ষা দিবি যা এই মা তুমি চিন্তা নকৰিবা মোৰ গোটেইবোৰ কমপ্লিট হৈ গৈছে মোৰ একদম পৰীক্ষা ভাল হ'ব তুমি চিন্তা কৰি নাথাকিবা দিয়া মই আহিছোঁ ফুচুকি ওলাই আহ দেৰি হৈছে 8:30 বাজিবই আৰু জল্দি 9টাৰ পৰা পৰীক্ষা হয় সোনকালে ওলাই আকৌ তই আহিলি ব'ল তোৰ পঢ়ি হ'লনে হৈছে আৰু অলপ চলপ বাকীখিনি কৰিম আৰু কিবা এটা হ'ব দে অ' মা আহিছোঁ দেই যা ভালকৈ পৰীক্ষা দিবি সেই প্ৰভু মোৰ ছোৱালীজনীক চকু মেলি চাবা আৰু প্ৰভু পৰীক্ষাটো যাতে ভালে গুচি যায় আৰু কষ্টটো কৰিছে তাইৰ ৰিজাল্ট ভাল হ'লে আপোনাক 2টা কলা ছাগলী দান কৰিম নহয় চাবা আৰু চকু মেলি প্ৰভু কৃষ্ণ কৃষ্ণ ল'ৰা-ছোৱালীবোৰচোন বাহিৰতে ৰৈ আছে কিবা হ'ল বলচোন পৰীক্ষা কেঞ্চেল বুলি শুনিছোঁ কিবা হয় কথাটো ভালকৈ গমো পোৱা নাই নহয় বলচোন ওচৰতে গ'লেহে গম পাম ল'ৰা-ছোৱালীসকল শুনাচোন আজি তোমালোকৰ পৰীক্ষা পতা নহয় তোমালোকৰ পৰীক্ষা কেঞ্চেল কৰা হৈছে বাকীকেইটা পৰীক্ষাৰ কাৰণে তোমালোকে পঢ়াগৈ এইটো ছায়েন্সৰ পৰীক্ষা আছিলে ন আজি তো সেই ছায়েন্সৰ পৰীক্ষাৰ কাৰণে পিছত তোমালোকক তাৰিখ দি দিব এতিয়া বাকী যি পৰীক্ষা আছে সেই তাৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যন কৰাগৈ এতিয়া তোমালোক ঘৰলৈ যাব পাৰা দিয়া পৰীক্ষা কেঞ্চেল হৈছে এনেই মানে গোটেই আমি পঢ়ি শুনি আহিলোঁ আকৌ পঢ়িবলৈ পাম চিলেবাছটো থেত তেৰি আমাৰ লগতে হ'বলৈ পায় মানে গোটেইখন মজা মোৰতো এনেও পঢ়ি হোৱা নাছিলে ভালেই হ'ল পৰীক্ষা কেঞ্চেল হ'ল আজি পৰীক্ষাটো হোৱাহেঁতেন এই ৰসগোল্লা আলুটোৰ বাহিৰে আৰু একো নাপালোহেঁতেন যি হ'ল ভালেই হ'ল আৰু ঘৰলৈ গুচি যাওঁগৈ পাই যেতিয়াই পৰীক্ষা হ'ব মইতো এনেও টপ কৰিম মই এনেও চব হৈ আছে আজি পৰীক্ষা দিলেও মোৰ ভাল হ'ব কাইলৈ দিলেও ভাল হ'ব এমাহৰ পিছত দিলেও ভাল হ'ব একো নাই যাওঁগৈ ঘৰলৈ ইমান কষ্ট কৰি পঢ়িছিলোঁ কেনেকৈ আমাৰ লগত এনেকুৱা হ'বলৈ পায় আকৌ চিলেবাছটো ৰিভাইজ কৰিব লাগিব এনেই মই চায়েন্স বেয়া পাওঁ আকৌ পৰীক্ষা দিবলৈ আকৌ এক্সট্ৰাকৈ পঢ়িব লাগিব ব'ল যাওঁ বাকী আছামিজ আছে আকৌ পঢ়িব লাগিব আছামিজটো ব'ল ফুচুকি আৰু এক্সামটো নহয় আৰু বাকী নেক্সট আছামিজ আছে সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু ব'ল ঘৰলৈ যাওঁগৈ তাকেহে ব'ল আৰু যাওঁগৈ কিনো কৰিম আৰু এতিয়া এক্সাম নহ'লে লোকে কুৱেশ্যন পেপাৰ বাতিল কৰিছে আমিহে এতিয়া আকৌ বেছি দিন পঢ়িবলৈ পাম হ'ব আৰু যি হয় হ'ব ফুচুকি হৰিণা আছেনে ঘৰত এই ওলাই আহকচোন ফুচুকি বোলে আজি পৰীক্ষা কেঞ্চেল হ'ল হেনো কোন আহিছ হয় দিগেন আহ সোমাই আহ ফুচুকি হেনো পৰীক্ষা কেঞ্চেল হ'ল আজি কিনো কবি আৰু আমি সেই গমকে নাপাওঁ ৰাতিপুৱাৰ পৰা এই এতিয়া নিউজটো খুলি চাইছোঁ যে বোলে পৰীক্ষা বাতিল কৰিছে বোলে ছায়েন্সৰ পৰীক্ষা আজি ছায়েন্স আছিলে নহয় আমাৰ ফুচুকি গ'লেই স্কুললৈ পৰীক্ষা দিবলৈ পঢ়ি শুনি এতিয়া তাই চাগে ঘূৰি আহি আছে এতিয়াহে মই গম পাইছোঁ পৰীক্ষা কেঞ্চেল বুলি তাকেহে হৰিণ তাই ময়ো সেই নিউজতে গম পাই বোলো এই ফুচুকি খবৰটো লৈ আহোঁ কথাটো সঁচা নে মিছা কওঁ যে এইবোৰ কুচতীয়া মানুহবোৰ নহয় মানে ল'ৰা-ছোৱালীবোৰৰ মুখ খালে এইবোৰে হয় দে কিনো কৰিবি আৰু হয় হ'ব লগা থাকিলেতো হ'বই সেয়ে আৰু পৰীক্ষাটো ভালে বোলে গ'লেই হ'ল আৰু শেষ হ'লেই হ'ল আৰু সেই আকৌ পঢ়িব পাব আকৌ একেসোপাকে আকৌ ৰিভাইজ কৰিবলৈ পাব এই ল'ৰা-ছোৱালীৰে কষ্ট হয় আৰু দেচোন কি যে দিনকাল আৰু কি কবি কাক কি কবি